হেল্ল' কি খবৰ সকলোৰে চাগে ভাল। আজি আহিছোঁ নেক্সট এটা ভিডিঅ' লৈ। লগত আছে মোৰ সখী দুজনী। আমি মেলা চাবলৈ গৈ আছোঁ আৰু ইয়াৰ আগৰ যিটো ভিডিঅ' দেখিছিলে তাতো মেলা ভিডিঅ'ই আছিলে। তাত আমি তিনিজনী ক্লিপ লৈছিলোঁ, গিফ্ট দিছিলে আমাক। তো তিনিজনীয়ে একে ছেম ক্লিপ মাৰি আহিছোঁ, তাকে তাই কৈছে। আৰু আমাৰ আগত সেয়া বাহঁত গৈ আছে। বতৰটো ইমানো ভাল নহয়, অলপ ডাৱৰীয়া হৈ আছে, তথাপিও ঠাণ্ডা ঠাণ্ডা এটা বতাহ, ভালেই লাগিছে। যি নহওক ফাইনেলি আহি পাইছোঁহি মেইন ৰোডটো। সিপাই দেখা পাইছে চাগে মেলাথলীখন। ৰাস্তাটো পাৰ হৈ লওঁ দিয়ক, নহ'লে কি ঠিক গাড়ী খুন্দা মাৰি থৈ যাব পাৰে। সেয়াই আৰু এনেকৈ আহি পাই গ'লেহি আৰু। সেয়া মানুহ চাওক না। সুধি আছোঁ লগৰ কিজনীক কিবা লয় নেকি, কি ক'ব পইচা নাই বোলে। একো লোৱা নহ'ল যিহেতু, তথাপিও বেলুন দাদাৰ ওচৰত আহিছোঁ। মেলা বুলি সকলোৱে বেলুন এটা এটাকৈ ল'লোঁ, দাদাই দিলে। ফ্ৰীতে দিয়া নাই বাৰু, পইচা দিছোঁ। সেয়া আৰু বেলুন লৈ সেয়া ঘৰলৈ বুলি গমন। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।